আপুনি আপোনাৰ সন্তানক বাৰু কি হোৱাটো বিচাৰে? ডক্তৰ, ইঞ্জিনিয়াৰ নে অন্য কিবা হোৱাটো বিচাৰে? যদি আপুনি আপোনাৰ সন্তানক ডক্তৰ নাইবা ইঞ্জিনিয়াৰ হোৱাটো বিচাৰিছে, তেতিয়া আপুনি হয়তো এটা ভুল সিদ্ধান্ত লৈছে। কাৰণ চাণক্য নীতিৰ মতে কোৱা এটা উদাহৰণ আপোনালোকলৈ দাঙি ধৰিলোঁ। এজন ডক্তৰক আমি ভগৱান জ্ঞান কৰোঁ, কিন্তু কিছু এনেকুৱাও ডক্তৰ থাকে যে যি নিজৰ সময়, নিজৰ ডিগ্ৰীক লৈ মজগুল হৈ ৰোগীক এনেকুৱা ব্যৱহাৰ কৰে যেন সেই ৰোগীজনৰ জীৱনটোৰ কোনো মূল্য নাই। মূল্য আছে মাথো তেখেতৰ সময় আৰু তেখেতৰ ডিগ্ৰীৰহে। লাগিলে ৰোগীজন মৰি যাওক, কিন্তু ৰোগীজনৰ ওচৰত বেছি সময় ৰখিবলৈ তেখেতৰ সময় নাই। তেওঁৰ চেম্বাৰৰ কথা আছে, টকাৰ কথা আছে। গতিকে চৰকাৰী কামত সময়তকৈ বেছি সময় ৰখিবলৈ তেওঁৰ সময় ক'ত? এইটো এটা সৰু উদাহৰণহে, কিন্তু আজিৰ সমাজত এনেকুৱা বহুতো ঘটনা দেখিবলৈ পোৱা যায় যে নিজৰ সময় আৰু ব্যস্ততাৰ লগত খোজ মিলাই যাওঁতে এদিন এনেকুৱা এটা সময় আহে যে যি নিজৰ পিতৃ-মাতৃক বৃদ্ধ অৱস্থাত বৃদ্ধাশ্ৰমত ৰাখি পত্নীৰ সৈতে কৰ্তব্য স্থানলৈ যাবলৈ অলপো কণ্ঠবোধ নকৰে। এতিয়া কথা হ'ল, ইয়াৰ কাৰণে দায়ী কোন বাৰু? তেওঁৰ পত্নী নে তেওঁ নিজেই? আমি যদি ২-৪জনে কথাটো আলোচনা কৰি চাওঁ, তেতিয়া কিন্তু পত্নীগৰাকীকে দোষী যেন লাগে। কাৰণ স্বামীক চাকৰিলৈ পঠিয়াই পত্নীগৰাকীও শাহু-শহুৰ সৈতে থাকিব পাৰিলহেঁতেন, নহয় জানো? কিন্তু কি জানে, তেওঁ যদি এজন হৃদয়বান সন্তান হ'লহেঁতেন, তেওঁৰ হৃদয়ত যদি সঁচা মমতা থাকিল হয়, তেওঁৰ যদি আনৰ কথা চিন্তা কৰা অলপো গুণ থাকিল হয়, আজি তেওঁ পিতৃ-মাতৃক আনৰ হাতত অৰ্পণ কৰি পত্নীৰ সৈতে কৰ্মস্থলীলৈ নগ'লহেঁতেন। কিন্তু এইখিনি গুণৰ অধিকাৰী হ'বলৈ তেওঁক তেওঁৰ পিতৃ-মাতৃয়ে সেইটো পৰিৱেশেই নিদিলে, যাৰ ফলস্বৰূপে আজি নিজেই বৃদ্ধাশ্ৰমত ভোগ কৰি আছে। এতিয়া আপোনালোকে হয়তো ভাবিছে, এইষাৰ আকৌ কি কৈছে? কিন্তু শুনিবলৈ অপ্ৰিয় হ'লেও ইয়ে সত্য। আপোনালোকে এবাৰ ভাবকচোন, আপোনালোকৰ ঘৰত যদি সৰু ৪-৫ বছৰীয়া ল'ৰা-ছোৱালী আছে আৰু আপোনালোকে যেতিয়া পৰিয়ালবৰ্গই টিভি চাই থাকে, তেতিয়া ৰিম'টটো কাৰ হাতত থাকে বাৰু? মই দেখাত ১০০%ৰ ভিতৰত ৯০%ই সেই সৰু ল'ৰা বা ছোৱালীজনীৰ হাতত থাকে, আৰু টিভিটো তাৰ মতেহে চলি থাকে। ককাই বাতৰি চাই ভাল পায়, মা আৰু আইতাই চিৰিয়েল চাই ভাল পায়, কিন্তু সি আকৌ কাৰ্টুন চাই ভাল পায়। গতিকে টিভিত অকল কাৰ্টুনহে চলিব, আৰু সকলোৱে সেই কাৰ্টুনেই চাই বহি থাকিব। তাক কোনেও নকয় যে ককা ডাঙৰ মানুহ। গতিকে ককাই বাতৰি চাই ভাল পায় যেতিয়া তুমিও বাতৰিকে চোৱা, আৰু যদি কোনোবাই কয়ও সি কান্দি দিব। সেই কাৰণে যি চাই চাওক থাক বুলি এৰি দিয়া যায়। কিন্তু কি জানে, এই কথাটো আপোনাৰ মোৰ কাৰণে সৰু হ'ব পাৰিছে, সিহঁতৰ কাৰণে কিন্তু সেইয়াও এক জ্ঞান। আৰু সি তাৰ মেমৰিত ছেভ কৰি দিলে যে টিভি চাই থাকোতে এইখন ঘৰত আনৰ মতে নহয়, মোৰ মতেহে চলিব। কাৰণ সৰু ল'ৰা-ছোৱালীৰ মেমৰিখন একদম বগা কাগজৰ দৰে চাফা হৈ থাকে। আপুনি তাক সৰুৰে পৰা যি দেখুৱাব, যি শিকাব, সি তাৰ মেমৰিত সেয়াই ছেভ কৰিব। এইটো মাথো সৰুতকৈও সৰু এটা উদাহৰণহে। আমাৰ জীৱনৰ দৈনন্দিন এনে কিছু কৰ্ম থাকে যাক আমি তেনেই সাধাৰণ বুলি লওঁ, কিন্তু সিহঁতে সেইবোৰকে একোটা জ্ঞান হিচাপে আহৰণ কৰি লয়। আপোনালোকে হয়তো ভাবিব পাৰে যে মই আপোনালোকক জ্ঞান দিছোঁ,
কিন্তু মই আপোনালোকক জ্ঞান দিয়া নাই আৰু আপোনালোকক জ্ঞান দিবলৈ মোৰ যোগ্যতাও নাই। মই মাথো আমাৰ দৈনন্দিন কৰ্মৰ পৰা শিশুৱে কিদৰে জ্ঞান আহৰণ কৰে তাৰ কিছু উদাহৰণহে আঙুলিয়াই দিছোঁ। মুঠৰ ওপৰত গোটেই কথাখিনি যদি আপুনি চালি জাৰি চাবলৈ যায়, তেতিয়া চাবচোন, পিতৃ মাতৃৰ নিজৰ ভুলৰ কাৰণেই আজি বৃদ্ধাশ্ৰমত দিন কটাবলগীয়া হয়। কাৰণ আপুনি মই সদায় নিজৰ সন্তানক এজন ভাল চৰকাৰী বিষয়া বনাবলৈহে চেষ্টা কৰোঁ, কিন্তু আমি নিজৰ সন্তানক এজন ভাল মানুহ বনাবলৈ কেতিয়াও চেষ্টা নকৰোঁ। কিন্তু যি পিতৃ মাতৃয়ে নিজৰ সন্তানক এজন চৰকাৰী চাকৰিয়াল ব্যক্তি আৰু এজন ভাল মানুহ কৰিবলৈ সক্ষম হৈছে, তেনে পিতৃ মাতৃয়ে কিন্তু বৃদ্ধ অৱস্থাত বৃদ্ধাশ্ৰমত দিন কটাবলগীয়া হোৱা নাই। নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই। আকৌ নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিলোঁ। কৃষ্ণ।